হেল্ল' বন্ধুবৰ্গ, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুবৰ্গ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অনুৰোধ জনাওঁ যে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। কি চাই আছে বন্ধুবৰ্গ, আগতো ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে, এইবাৰ আজি আমি আলোচনা কৰিব যাম আমাক কি এপৰ দ্বাৰা আমাৰ আছামিজ আৰু ইংলিছ টাইপিং কৰিবলৈ আমাক বহুত সুবিধা দিয়ে। আমি প্ৰথমতে যাব লাগিব যে প্লে ষ্ট'ৰত, কাৰণ আপোনালোকে জানেই যে প্লে ষ্ট'ৰতে সকলো এপ পোৱা যায়। আমি এইটো মই আপোনালোকক দেখাই দিছোঁ যে এক্সপ্লেয়াৰ কীবৰ্ড, এইটো মই এতিয়া ইনষ্টল কৰি দিছোঁ বাবে মোৰ এতিয়া আকৌ অপেন আহিছে। আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে। এইটো ইনষ্টল কৰাৰ লগে লগে আপোনালোকক দেখাইছোঁ এনেকৈ ললি কণ্টেক্ট আহিব। লগতে আপোনালোকৰ ইয়াত হোমত যাব, হোমত গৈ আপোনালোকে চাৰ্চ কৰিব ছেটিংছত গৈ আপোনালোকে ইয়াত সকলোবোৰ পোৱা যাব। আপোনালোকে যদি আছামিজ যদি কীবৰ্ড বিচাৰে তেনে আছামিজ পাব, যদি ইংলিছ কীবৰ্ড বিচাৰে ইংলিছ পাব, হিন্দী বিচাৰিলে হিন্দী পাব। এনেধৰণৰ বহুতো ভাষা ইয়াত পাব। ঠিক আছে, এতিয়া মই আছামিজ কীবৰ্ডখন ওপৰত লৈ আহিছোঁ। আপোনালোকে দেখিছে ইয়াত চেট কাৰেণ্ট লেংগুৱেজ। ঠিক আছে, আমি এতিয়া যাম টাইপিং কৰিবলৈ। ঠিক আছে, আপোনালোকে দেখাইছে এতিয়া মই এনেধৰণে টাইপিং কৰিছোঁ। আপোনালোকে চাব এয়া আমাৰ ওচৰতে হেৰিটো ওলাই আহিছে, কিবোৰ্ডখন ওলাই আহিছে। ঠিক আছে, এতিয়া আমি ইয়াৰ চাম সুবিধাসমূহ কেনেকৈ চাম। আমি ইয়াত shortcut.com দেখিব পাম। সেই shortcut.com আমি টিপিম। তাৰ লগতে আপুনি যদি ভাবে যে মোক আছামিজ কীবৰ্ড মোক নালাগে, মোক ইংলিছ কীবৰ্ড লাগে, তেন্তে আপোনালোকে আকৌ হোমত যাব পাৰে। হোমত গৈ আপোনালোকে চাব লেংগুৱেজ ছেটিংছত গৈ আপোনালোকে লেংগুৱেজ কাৰেক্ট কৰিব। লেংগুৱেজ কাৰেক্ট কৰাৰ লগে লগে আপোনালোকৰ যদি ইংলিছ যদি ভাল পায় কাৰেক্ট কৰিব। ঠিক আছে, এতিয়া আমি আকৌ যাম টাইপিং কৰিবলৈ। আপোনালোকে যদি বেয়া পাইছে, যদি আমাৰ যিকোনো ফ্ৰণ্ট ৱৰ্ডখিনি যদি দেখিবলৈ বেয়া পাইছে বা এনেকৈ টাইপিং যদি ষ্টাইলত যদি কৰিব বিচাৰে, তেন্তে আপোনালোকে ইয়াত যাব। লগতে গোৱাৰ লগে লগে কেজি ফ্ৰণ্ট য'ত লিখা আছে কেজি ফ্ৰণ্ট, তাত আপোনালোকে যাব। তাত আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণৰ আপোনালোকৰ ফ্ৰণ্ট ৱৰ্ড বা ফ্ৰণ্ট কেইখিনি লাগে। ঠিক আছে, মই তাত এইটো দেখাৰ কাৰণে আপোনালোকে দেখিছে ঠিক আছে, মই এতিয়া এনেধৰণৰ টাইপিং কৰাৰ কাৰণে KAAY এনেকৈ এলপি দিয়া হৈছে। আপোনালোকে যদি এইটো যদি ভাল পায় আপোনালোকে ল'ব পাৰে, আৰু এই এপটোৰ দ্বাৰা আমাক বহুতখিনি সহায় কৰে। ঠিক আছে, আপোনালোকে যদি ভাবে বোলে এই এপটোত আপোনালোকে আপোনালোকৰ যোনটো ৱৰ্ড থাকে তাত আপোনালোকে নিজৰ ফটোখনো দি ল'ব পাৰে। যিদৰে মই এতিয়া মই বেকগ্ৰাউণ্ডত যিখন ফটো দিয়া আছে, ঠিক তেনেদৰে মই আকৌ বেলেগ এখন দেখাই দিছোঁ আপোনালোকক। ইয়াত গ'লোঁ। ঠিক আছে, হোমত যাম। হোমত গৈ ছেটিংছত যাম। ছেটিংছত যোৱাৰ লগে লগে আপোনালোকে দেখিব তললৈ আহিব থিমছ বুলি এটা থাকিব, থিমছত যাব। ঠিক আছে, এখন এনেধৰণৰ বহুতো বেকগ্ৰাউণ্ডৰ ছবি দেখা পাব। যদি আপুনি ভাবে আপোনাৰ নিজৰ গেলেৰীত থকা কিবা ফটো দিম বুলি ভাবে, তেন্তে আপোনালোকে দিব পাৰে। ঠিক আছে, এতিয়া মই চিলেক্ট কৰি ল'লোঁ, কাৰণ মই ফ্ৰী ফায়াৰ খেলি ভাল পাওঁ কাৰণে মই চিলেক্ট কৰিলোঁ ফ্ৰী ফায়াৰ এখন স্ক্ৰীনশ্বট। ঠিক আছে, ইয়াত এখন টেপাৰ লগে লগে মই এতিয়া ইমেজ ইয়াত ৰাইট চাইড আৰু ইনটেনশ্যন আছে, মই তাত ৰাইট কৰি দিছোঁ। ৰাইট কৰি ল'লে আপোনাক দেখাইছে যে এনেধৰণে দেখা পাব। আপোনালোকে কেইখন বোলে বেছি কৰোঁ বা সৰু কৰোঁ সেইটো কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ দেখা যাব। বেক কৰিব, দেখিলে আপোনালোকে এনেধৰণৰ সকলোবোৰ বস্তু দেখা যাব। ঠিক আছে বন্ধুবৰ্গ, যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনে এটা লাইক কৰিব, আৰু লগতে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। লগতে কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল। ঠিক আছে, ধন্যবাদ।